বা ভাৰতবাসীৰ কাৰণে সেইটো সদায় স্মৰণীয় হৈ থাকিব আৰু আজিৰ তাৰিখত তেখেতৰ গীত মাত কবিতা যিবিলাক তেখেতে সৃষ্টি কৰিছিলে এইটো বহুতখিনি ৰিলেভেন্ট হৈছে কাৰণ সকলোৱে সদায় মানৱ সমাজটো যদি শান্তি সম্প্ৰীতি ভালকে জীয়াই থাকিব লাগে তেনেহলে মানৱতাটো সদায় ওপৰত হ'ব লাগিব আৰু মানৱতাৰ ওপৰত গীত গোৱা মানৱতাৰ ওপৰত কবিতা লিখা মানৱতাৰ ওপৰত সদায় সৃষ্টি কৰা মানুহৰ অধিকাৰৰ কথা কোৱা তেনেকুৱা ব্যক্তিবিলাক পৃথিৱীত বিভিন্ন সময়ত বিভিন্ন স্থানত জন্ম লৈছে সেই ব্যক্তিসকলৰ ভিতৰত অন্যতম আমাৰ কুদাকণ্ঠা আছিল গতিকে আজিৰ সময়ত আমি সকলো অসমৰ খিলঞ্জীয়া সকলো অসমৰ মানুহে আজি তেখেতৰ যি এটা দূৰদৰ্শী চিন্তাধাৰাৰে সৃষ্টি কৰি থৈ যোৱা তেখেতৰ বিভিন্ন সৃষ্টিৰাজি আমি সদায় সজীৱিত কৰি ৰাখিব লাগিব আৰু কোকৰাঝাৰত বিশেষকৈ আমি প্ৰথমবাৰৰ কাৰণে তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ পাই উন্মোচন কৰিবলৈ পাই আনন্দিত হৈছোঁ আৰু তেখেতৰ এই প্ৰতিমূৰ্তি উন্মোচন কৰাটোৱে আমাৰ মাজত যিটো এটা বহুত দীঘলীয়া এটা সময়ৰ কাৰণে এটা গেপ এটা সৃষ্টি হৈছিলে মানসিক এটা দ্বন্দ্ব ভুল বুজাবুজি সৃষ্টি হৈছিলে এই চিৰদিনৰ কাৰণে দূৰ হ'ব বুলি মই ভাবিছোঁ আৰু তেখেতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ এটা সাঁকো হিচাপে সদায় আমাৰ মাজত থাকিব সেইটো মই আশা ৰাখিছোঁ গতিকে মই ন্যাসক যিটো আমাৰ কোকৰাঝাৰৰ ডক্টৰ ভূপেন হাজৰিকা ন্যাস আছে তেখেতসকলক ধন্যবাদ জনাইছোঁ যে এইখিনি কাম কৰিবলৈ সুযোগ দিয়াৰ কাৰণে আৰু আজি বিশেষকৈ এই বিশেষ দিনত তেখেতসকলৰ লগত উপস্থিত থাকিবলৈ আমাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধা জনাবলৈ সুযোগ দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ নিশ্চয় আমি কৰিব লাগিব কাৰণ তেখেতৰ যিটো গীত আছিলে কবিতা আছিলে এইটো হ'ল এটা ইউনিভাৰ্চেল এটা থট আৰু আইডিয়া আছে বিশ্বৰ মানুহক মানৱতাৰ এটা এনাজৰীৰে জুৰি পেলাই আগবাঢ়ি লৈ যোৱাৰ এটা ডাঙৰ এটা এপ্ৰ'চ এটা ডক্টৰ ভূপেন হাজৰিকাৰ কবিতাত আমি দেখিবলৈ পাওঁ তেখেতৰ গীত মাতত গতিকে এইটো বড়ো ভাষাত অনুবাদ কৰা আৰু বিভিন্ন ভাষাত অনুবাদ কৰিলে এইটো মানৱ জাতিৰে লাভ হ'ব সমাজৰে লাভ হ'ব এইটো আমি বিচাৰোঁ নিশ্চয় ডক্টৰ ভূপেন হাজৰিকাৰ কবিতা বড়ো ভাষাত ট্ৰেন্সলেট কৰাত আমাৰ BTR চৰকাৰে সহায় কৰে মই ইতিমধ্যে ঘোষণা কৰিলোঁ যে তেখেতে 100টা মোক আহ্বান কৰিছিলে মই 200টা গীত বড়ো ভাষাত ট্ৰেন্সলেট কৰাৰ কাৰণে অনুবাদ কৰাৰ কাৰণে আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ অসমীয়া বিভাগ আৰু বড়ো বিভাগক দায়িত্ব দিম আৰু আমাৰ চৰকাৰী স্পন্সৰত তেখেতসকলে 200টা গীত বড়ো ভাষাত তেখেতসকলে ট্ৰেন্সলেট কৰিব ডক্টৰ ভূপেন হাজৰিকাৰ এটা ভৱন কালচাৰেল ভৱন এটা নিৰ্মাণ কৰা হ'ব যিটো নেকি আমাৰ BTR চুক্তিতে আছিলে এই BTR চুক্তিত থকা এটা ক্লজ এটা এনেক্সাৰ হিচাপে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ডাঙৰ 10 কোটি টকাৰ এটা কালচাৰেল ভৱন এটা কালচাৰেল প্ৰকল্প তাতে অতি শীঘ্ৰে নিৰ্মাণ কৰা হ'ব